হালে ভিয়ান আজি ব্লগটো জেতুকা লগোৱাৰ পৰা আৰম্ভ কৰিছোঁ। গোটেই ৰাতিটো হাতখন বান্ধি ধৰিছিলোঁ জেতুকা লগাই আৰু শেষত হাতখনৰ অৱস্থা চাওকচোন কেনেকুৱা হ'ল, খুতুৰা খুতুৰ হৈ গ'ল। বাৰু সেইবোৰ বাদ দিয়ক। তাৰপিছত এয়া জলপান খালোঁ বিহুৰ দিনাখন, এইটো গৰু বিহুৰ দিনাখনৰ ভিডিঅ'। তাৰপিছত নতুন চোলা পিন্ধিলোঁ, বিহুৰ দুটা কুৰ্তি অৰ্ডাৰ দিছিলোঁ আৰু এইটো পিন্ধিলোঁ। তাৰপিছতে বাৰান্দাত বহি আছিলোঁ, কেইটামান ভাইটি আহিলে বিহু নাচিবলৈ বুলি আৰু আমি তেওঁলোকৰ নাচা চালোঁ। অকণমান সময় চোৱাৰ পিছত তেওঁলোকক আমি দক্ষিণা দি বিদায় দিলোঁ। তাৰপিছত আমি আকৌ অলপমান সময় এনেই আছিলোঁ। তাৰপিছত তেনেকুৱাতে আকৌ কেইটামান ভাইটি আহিলে চয়ন কীৰ্তন গাবলৈ আৰু আমি চয়ন কীৰ্তন চালোঁ। আৰু এইবাৰ বিহু আৰু চয়ন কীৰ্তনৰ গ্ৰুপ যথেষ্ট কম। তাৰপিছত সকলো চাই মেলি হোৱাৰ পিছত মই এটা ৰিলচ বনালোঁ, ৰিলচটো আপলোড কৰিলোঁ ইনষ্টাত, আপোনালোকে চাব। আজিলৈ আহিছোঁ, বাই, পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম।